হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালেই আছেনে? আশা কৰোঁ চবেই ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিব ওলাইছোঁ। আজিও তেনেকুৱা একো নায়েই দিব, ক'ব গ'লে একোৱেই নাই ক'ব গ'লে। তেন্তেও যিহেতু ডেইলি ভ্লগটো ভাবিছোঁ এনেই আৰু কিবা এটা কৰোঁ বুলি। আজি এতিয়া দুপৰীয়া হৈ গ'ল, এতিয়া ভাত খোৱা টাইমেই হৈ গ'ল আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। কিন্তু এতিয়া আৰু একো নেদেখাওঁ, খালি মই ভিডিঅ'টো ষ্টাৰ্টহে কৰি থৈছোঁ এতিয়া এই টাইমটোত। আৰু এতিয়া ভাত পানী খাম আৰু আপোনালোকক এটা বস্তু দেখাম। আজি পকৰি বনাইছে মায়ে পটলৰ। তো আপোনালোকক এবাৰ দেখাই লওক, মানে ফ্ৰাই কৰি হৈ গ'ল আৰু আপোনালোকক দেখাই দিম বাৰু কেনেকুৱা ধৰণৰ পকৰিটো বনালে। তো পকৰিটো চাব, দেখাম। আৰু তেনেকুৱাত একো নাই, আৰু পিছবেলা যাম ছোৱালীক চুলি কাটিবৰ কাৰণে। তো ভাবিছোঁ আপোনালোকো লগত লৈ যাম। তো ব'লক। আৰু এইখিনি এটা কথা কৈ দিওঁ, এতিয়া কৈ দিওঁ, যদি ভিডিঅ'টো চাই আজি ভাল পায় তো লাইক কমেণ্ট কৰি যাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তো ব'লক। আৰু আমাৰ গুণগুণে এতিয়া গা ধুই আহিলে দেই। এতিয়া গুণগুণক ৰেডি কৰি দিওঁ। এতিয়া গা ধুই আহিলে, এতিয়া তাইক ক্ৰীম চিম সানি দিওঁ। আমাৰ চিনু ৰেডি হৈ গ'ল। এতিয়া তাইক জলপানখন খুৱাই লওঁ দেই ন। জলপান খাব ন ধুনু মইনাজনীয়ে। এইটো বাতি হৈ গ'ল আৰু এয়া 1 চামুচ। এইটো জলপানটো মায়ে বনাইছিলে দেই। এইটো ঘৰত বনোৱা জলপান হয়। ৰবা দিছোঁ দেই। এইটো ইয়াত দিছিলে উখোৱা চাউল, তাৰপৰা ঘেঁহু, মগুৰ মাহ, কাঁচা বাদাম আৰু এনেকৈ দি কিনে এইটো ঘৰতে খুন্দি কিনে বনাইছিলে। এইটো ভিটামিন মানে বহুত থাকে এইটোত। আৰু তো এইটো জলপান মই খুৱাওঁ তাইক। আৰু লগতে দিওঁ 1 চামুচ পিঠাগুড়ি, 1 চামুচ পিঠাগুড়ি, 1 চামুচ 1.5 চামুচ দিব পাৰি আৰু। তো আমাৰ এই বেছি নাখায় কাৰণে মই ইমানটোৱে দিম। এয়া 2 চামুচ, এয়া 1.5 চামুচ দি কেনে ইয়াত গাখীৰ দিম আৰু গাখীৰ দি বনাই লওঁ। ইয়াতে মই অকণমান চেনি দিছোঁ। তালমিচি দিব লাগে, একচুৱেলি তালমিচিটো শেষ হৈ গ'ল, তো সেইকাৰণে মই চেনি দিছোঁ। আৰু অকণমান দুধ। আমাৰ গুণগুণে জলপান খাব দেই এতিয়া। খাই দে। এইটো কোনে খাব? এইটো কোনে খাব? এইটো কোনে খাব?
এইটো খাবই নিবিচাৰে দেই, এইটো একদম নাখায়, তাই গম পায় যে এইটো গোন্ধটোতে তাই খাবই নিবিচাৰে। তো চাব এতিয়া কিমান ধুজিব খাবৰ কাৰণে। শুন এইটো খোৱা। গম নাপালে খাই ল'লে, গম নাপালে। এতিয়া গম পাই গ'ল যে কিবা এটা বেলেগ কিবা দিছিলোঁ নাখাই দে। নহ'ব আৰু এইটোতো মেইন হয়, জলপান খোৱা বা ভাতেই খোৱা বা যিয়ে নোখোৱা মানে সৰু পোৱালি খোৱাৰ পিছত এইটো খুৱাবই লাগে, তেতিয়া সিহঁতৰ হজম হয় বোলে সোনকালে। তো এইটো খুৱাবই লাগে, আপোনালোকে খুৱাই নাখাই ক'ব জনাব। মায়ে বনাই থোৱা পটলৰ পকৰীটো এইটো এনেকৈ ফুল টাইপ এনেকৈ বনাইছে। আপোনালোকক কেতিয়াবা মই ৰেচিপিটো দিম বাৰু, বহুত টেষ্টি হয় বোলে খাই, নাজানো কিন্তু মায়ে বনাইছে। নাজানো এবাৰ খাইছিলোঁ হয় ঠিকে, কিন্তু আকৌ এই বহুত দিনৰ মূৰত বনালে তো সেইকাৰণে টেষ্টটো পাহৰি গৈছিলোঁ। চ' এনেকৈ কেতিয়াবা দিম আৰু। ইয়াত চাউল গুড়ি দিছে, বেচন দিছে আৰু কালা জিৰা দিছে, এনেকৈ বনাইছে। আপোনালোকক এদিন দেখাম বাৰু কেনেকৈ বনাই। সেই গাইজসকল শুই গ'লোঁ, উঠিলোঁ, উঠি অলপ সময় শুইছিলোঁ, শুই গ'লোঁ, উঠিলোঁ আৰু এতিয়া যাম তাই এইপিনে খানা এতিয়া যাম তাই চুলিকেইডাল কাটি দিবৰ কাৰণে। তাই একদম পূৰা মন চন বেয়া, চুলিখিনি নাকাটে, কিন্তু ভাবিছোঁ চুলিখিনি কাটি দিওঁ। চুলিখিনি থকাৰ কাৰণে মানুহজন পূৰা ক্ষীণাই গৈছেগৈ, আৰু এইকেইডাল চুলিকেইডাল আছিলে অলপমান কাটি দিম। আপোনালোকে চাই থাকক, আমি তাইৰ চুলিখিনি কাটি আনোগৈ ন, তো ব'লক। আমি আহি পাই গ'লি পাৰ্লাৰ, আৰু এতিয়া তাই চুলি কাটি আছে। আজি ভিডিঅ'টো ইমানেই, আৰু আপোনালোকে যি চাই ভাল পালে তো লাইক কমেণ্ট কৰি যাব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।